স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ব্লগলৈ। এতিয়া কলেজৰ পৰা আহি আছোঁ বজাৰ ফালে অলপ যাবলগীয়া আছে। সেয়া ভাবিলোঁ বহুত দিন ভিডিঅ' কৰা নাই, এনেকৈতো ভিডিঅ' কৰা নহয়, পাৰোঁ নেকি অলপ ভিডিঅ' কৰিবলৈ। সেয়া এনেই ষ্টাৰ্টটো কৰি দিছোঁ, নাজানো চাব ভিডিঅ'টো। সেয়া মানে বিশেষ একো স্পেচিয়েল নাই, অলপ বস্তু দুটামান মানে ল'বলগীয়া আছে, সেয়া আহিছোঁ। সেয়া মানে যিহেতু একো ঘৰতো এইকেইদিন ভিডিঅ' কৰা নহ'ল আৰু কলেজতোতো নহয়ে, মানে দিনটো কলেজত থাকোঁ, তাৰপিছত সেনেকৈ দিনটো মানে সেনেকৈ যায়গৈ। আকৌ মানে নিজৰ কাম বন পঢ়া শুনা আদি কৰি মানে বহুত কিবাকিবি। সেয়া চাব ভিডিঅ'টো। সেয়া আমি কিতাপৰ দোকানত তুমি মানে য'তে হ'লেও আগত ওলাই থাকিবাই। এইফালে সেয়া কিতাপ পত্ৰ উলিয়াই থোৱা আছে চব। এনেই এইবোৰ ইমান পানী পৰি আছে চোৱা। এয়া মই চেণ্ডেল কিনিছোঁ, এয়া অলপ ডাঙৰ হৈছে। এয়া এইবোৰ পূৰা মানে চেণ্ডেল গোটেই লাইন। এয়া চাই থাকিব ভিডিঅ'টো। মই এযোৰ ল'ম ন, ভাল লাগিছে সঁচাকৈ। ইয়াত এখন ল'বা, ইয়াত ল'বা। কি ল'বা? আমি এফালে বজাৰ গৈ আছোঁ, এফালে আছে বজাৰ। ই মোক আজি বাৰ্থডে পাৰ্টি দি আছে পূৰা, মানে কি লওঁ বোলে পূৰা কিনি ল'ব কৈছে। মই কিনি লৈ আছোঁ। এয়া আমি এতিয়া পূৰা বজাৰ সমাৰ কৰিলোঁ, বস্তু বাহনি ল'লোঁ, চেম্পু। চাওক কোনফালে যাবা? চাওক আজি অপূৰ্বই মোক মানে যি লওঁ বোলে তাকে লৈ দিব। আমি আহিছোঁ এতিয়া বজাৰ। এয়া চাওক পূৰা মানে গামোচা মাৰি আহিবলগীয়া হৈছে, অৱস্থা বেয়া, গা বেয়া। আজি মোক পূৰা মানে যি ল'বা বোলে লৈ ল'বা, মই সেইকাৰণে পূৰা বজাৰ কৰি লৈছোঁ। সেয়া দেখাই থাকিম। চেম্পু এটা ল'লোঁ, মোৰ চুলি সৰা, ব্লেড ডেমেজ সেইবিলাক চব ভাল কৰিব আৰু গজিব। এইটোতে মানে 400 টকা লৈছে। খুব মানে এনেই ইয়াৰ বেয়া নালাগিব পাৰে, মোৰ বেয়া লাগিছে। এইটো মানে পইচা কেইটকা খুব পটকৈ গৈছেগৈ। কি ল'লোঁ দেখাম। এতিয়া আহিছোঁ আমি মোবাইলৰ টেম্পাৰ লগাবলৈ আৰু মোবাইলৰ কভাৰ চাই থাকিব। এইবাৰ আমি ফোনটো নতুন কৰি নিব আহিলোঁ। চাওঁ তুমি চাই দিয়া। কি কেনেকুৱা কভাৰ লাগে মানে পূৰা কি ধুনীয়া। চাওক এইটো ভাল লাগিছে। এয়া টেম্পাৰ লগাব আছে, কভাৰ লগাব আছে আৰু ইফালে সেইফালে পূৰা মানে এইফালে চব। আমি বজাৰ চজাৰ কৰি মেলি আহিলোঁ। এয়া বস্তুবিলাক ল'লোঁ। কি ক'ম, ৰুমত গৈ পাৰিলে দেখাম বাৰু। অলপ বজাৰ কৰিবলগীয়া আছিলে মানে একো বিশেষ ল'বই লাগিব যে তেনেকুৱা বস্তু নাছিলে বাৰু। ইয়াক কৈ আছিলোঁ কিবা লৈ দিবা বুলি, তাৰপিছতে কিবাকিবি লৈ দিলে। মানে যিকেইটকা পইচা আনিছিলে খতম আৰু পূৰা। সেয়াই পাৰিলে বস্তুকেইটা দেখাম। মানে কি হয়, এনেকৈ মই একদিন ভিডিঅ' বনোৱা হোৱা নাই। পাণ খাইছিলোঁ পূৰা ৰঙা হৈছে। মানে এনেকৈ ভিডিঅ' বনাবলৈ মানে সময় নহয় বুলিও ক'ব লাগিব চাগে। মানে সেয়া দিনটোতো কলেজত থাকোঁ, তাৰ এইকেইদিনটো ঘৰত আছিলোঁগৈ, গা ভাল নাছিলে, সেনেকৈ ভিডিঅ' কৰা নহ'ল। তাৰপিছতে এনেকৈ দিনটো দেখোন আমি এনেই ভিডিঅ' নামতহে আৰু ব্যস্ততাৰ
কম্পিউটাৰ আকৌ ৰুমত নিজে আমিতো হোষ্টেলত থাকোঁ নিজে ভাত বনাবগৈ লাগে সেয়া আমি এতিয়া গৈ আছোঁ চাব ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট